নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছোঁ আন এটি ভিডিঅ' এই ভিডিঅ'টো হৈছে বহুতে মোক মেছেজ কৰি থাকে যে সৰু ল'ৰা ছোৱালীৰ মনোযোগ কেনেকৈ আনিব পাৰি যে পঢ়া শুনাত মনোযোগটো কম হৈছে মোবাইলত মনোযোগটো বেছি হৈছে আজিকালি বাৰু সকলো ল'ৰা ছোৱালীয়ে বেছিকৈ মোবাইলতে ব্যস্ত হৈ থাকে কাৰণ আজিকালি খেলা ধূলা লগ সংগও কমি গৈছে খেলা ধূলাও বহুতে কৰিবৰ কাৰণে মাক দেউতাকৰো সময় নাই বা সকলোৰে এটা ল'ৰা ছোৱালীয়ে বেছিভাগৰে থাকে গতিকে তেওঁলোক অকলশৰীয়া হৈ গ'লে মোবাইলটোৰ লগত বেছিকৈ ব্যস্ত হৈ যায় আচলতে এনেকুৱা ক্ষেত্ৰত মই মোৰ নিজৰ ছোৱালীৰ ক্ষেত্ৰতো কেতিয়াবা মোবাইল হাতত তুলি দিবলগীয়া হৈ যায় যে বহুত ব্যস্ত হৈ থাকিলে যে কি কৰিব সুধি থাকিলে মই মোবাইলটো কেতিয়াবা যে অলপ মোবাইলটোৱে চোৱাগৈ আচলতে পাৰিলে সেইটো কেতিয়াও কৰিব নালাগে কিন্তু মই নিজেও জানো যে মোৰ নিজৰ ক্ষেত্ৰতো হৈ থাকে কেতিয়াবা যে দুদিনমান যদি অলপ মোবাইলটো চাবলৈ দিয়া হয় নেক্সট মোবাইলটো বিচাৰে সেইকাৰণে আজিকালি প্ৰায়ে বেলেগ কথাত মানে লগাই দিওঁ হয়তো গান গাব দিওঁ বা তাইৰ লগত নিজে খেলোঁ গতিকে আপোনালোকেও যেতিয়া মোবাইলটো চাব বেলেগ কথাত পৰাপক্ষত মনটো ডাইভাৰ্ট কৰি দিব তেতিয়া তেওঁলোকে বা তেওঁলোকৰ লগত নিজে অলপ খেলিব চেষ্টা কৰিব যেতিয়া মোবাইলটো বিচাৰি থাকে সৰু ল'ৰা ছোৱালী তেতিয়া পাৰিলে বেলেগ কথাৰ ফালে মনটো হেৰি কৰি লৈ যাব মানে মনটো লৈ যাব তেতিয়া তেওঁলোকে মোবাইলটোৰ কথা কিছু সময়ৰ কাৰণে পাহৰি থাকিব এনেদৰে কিছুদিন যদি দিয়া যায় তেনেকৈ বেলেগ ক্ষেত্ৰত মনোযোগটো দিয়া যায় তেওঁলোকে সঁচাকৈ মোবাইলটো পাহৰি যাব কিন্তু যেতিয়া মোবাইলটো আজি অলপ দিলোঁ কালি অলপ দিলোঁ তেনেকৈ দি থাকোঁতে মোবাইলৰ অভ্যাস হৈ যাব তেতিয়া এৰাব নোৱাৰিব এডিকশ্যন হৈ যাব গতিকে আজি মই তেওঁলোকৰ কাৰণে এটা ভিডিঅ' ৰেমেডি এটা লৈ আহিছোঁ ভিডিঅ'টোত গতিকে এই ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে তাৰ আগতে যদি মোৰ ডিভাইন নিউমাৰ কেয়াৰ পেজটো ফ'ল' কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেল ডিভাইন নিউমাৰ কেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰাম পেজ ডিভাইন নিউমাৰ কেয়াৰ ফ'ল' কৰি দিব এতিয়া আহোঁ ভিডিঅ'টোৰ আগলৈকে যিসকল ল'ৰা ছোৱালীৰ পঢ়াত বেছি মনোযোগ নাই তেওঁলোকে কি কৰিব তেওঁলোকৰ মাকে বিশেষকৈ এখন বগা কাগজত সেউজীয়া চিয়াহীৰে লিখিব এটা মই ছুইচ ৱৰ্ড দি দিছোঁ বগা কাগজত সেউজীয়া চিয়াহীৰে লিখি ল'ব ব্ৰিং ক্ৰিষ্টেল মেজিক go up yes done bring crystal magic go up yes done এটো এটা সুইচ ৱৰ্ড হয় এই সুইচ ৱৰ্ডটো যেতিয়া মানে ল'ৰা বা ছোৱালীজনৰ টেবুলত আপোনালোকে বগা কাগজত সেউজীয়া চিয়াহীৰে লিখি ৰাখি দিয়ে তেতিয়া তেওঁলোকে সেইটো দেখিলে মনত আহি যাব ন পঢ়িব কাগজখন তেতিয়াও সেইটো বহুতখিনি কাম দিব আৰু তাৰ পিছতো যদি তেওঁলোকে ডেইলি 21 বাৰকৈ মাতে তেতিয়া তেওঁলোকৰ কনফিডেন্স লেভেলটো বাঢ়িব আৰু পঢ়াত মনোযোগটো আহিব পঢ়াৰ আগমুহূৰ্তত যদি ডেইলি 21 বাৰকৈ মাতে তেতিয়া বহুতখিনি তেওঁলোকে পঢ়াৰ হেৰিটো আহিব এইটো কিন্তু একদম মানে নিজৰ জীৱনত প্ৰমাণ পোৱা হেৰি যিকোনো কামতে যদি কাৰোবাৰ মনোযোগ নাই তেতিয়াহ'লে তেওঁলোকে ব্ৰিং ক্ৰিষ্টেল মেজিক গো আপ ইয়েজ ডান এনেকৈ মানে জব কৰি থাকিব লাগিব চান কৰি থাকিব লাগিব জব কৰি থাকিলে যিমান পাৰি সিমানে ভাল নোৱাৰিলে 21 বাৰ মিনিমাম কৰিব লাগিব আৰু পাৰিলে ডেইলি কৰিব এতিয়া বহুতে আকৌ মোক মেছেজ কৰিব যে কিমান দিন কৰিব লাগিব এতিয়া কিবা এটা বস্তু যদি কৰাৰ ফলত ভাল হৈ থাকে সেই বস্তুটোনো আমি কিয় এৰি দিওঁ সেই হেবিটটো গতিকে পাৰিলে এটা লাইন হয় ধুনীয়াকৈ মাতিলে পটককৈ হৈয়ে যায় 10 ছেকেণ্ডত মাতা হৈয়ে যায় ব্ৰিং ক্ৰিষ্টেল মেজিক গো আপ ইয়েজ ডান এনেকৈ মাতি থাকিব তেতিয়া আপোনালোকৰ ল'ৰা ছোৱালীৰো মনোযোগ আহিব আৰু ল'ৰা ছোৱালীৰ মানে মাক দেউতাকেও মাতি থাকিলে বহুতখিনি ক্ষেত্ৰত মাতি থাকোঁতে যদি ভাবে মোৰ ল'ৰাটোৰ পঢ়াত মনোযোগ বৃদ্ধি হ'ল মোৰ ছোৱালীজনীৰ পঢ়াত মনোযোগ হ'ল বা কিছুমানে যদি নিজৰ কাম কাজতো মনোযোগ দিব পৰা নাই তেতিয়াহ'লে ব্ৰিং ক্ৰিষ্টেল মেজিক গো আপ ইয়েজ ডান এই সুইচ ৱৰ্ডটো ব্যৱহাৰ কৰি চাব পাৰে সম্পূৰ্ণ বিশ্বাসেৰে কৰিব যথেষ্ট ৰিলিফ পাব এই ক্ষেত্ৰত ল'ৰা ছোৱালী যদি নিজে কৰে পঢ়াত মনোযোগটো আনিবৰ কাৰণে সৰু ল'ৰা ছোৱালী বুলি কথা নাই ডাঙৰ ল'ৰা ছোৱালীও যিসকলে পঢ়া শুনাৰ লগত জড়িত হৈ আছে তেওঁলোকে যদি এই সুইচ ৱৰ্ডটো ব্যৱহাৰ কৰে দৈনিক
জপ কৰে ব্ৰিং ক্ৰিষ্টেল মেজিক গো আপ ইয়েজ ডান এইটো সুইটছৰ ব্যৱহাৰ কৰিলে তেওঁলোকে বহুতখিনি সকাহ পাব বহুতখিনি মনোযোগ আহিব পৰা হ'ল মনৰ বিশ্বাসেৰে কৰি চাব বহুত ৰিলিফ পাব যিকোনো কাম কৰিলে বিশ্বাস লাগিব মানুহে কয় বিশ্বাসে মিলয় হৰি গতিকে বিশ্বাসেৰে কৰিব যথেষ্ট সুফল পাব যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ ৰাধে ৰাধে